মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গোমধান বাৰীলৈ যাওঁ গোমধান ছিঙিবলৈ বুলি, আৰু লগতে আপোনালোকেও আহক মোৰ গোমধান বাৰীত মই কেনেকৈনো গোমধান ছিঙো। এতিয়া মই গোমধান বাৰীত পাই গ'লোঁ আৰু চাওক এইখন গামোচাখন লৈ লৈছোঁ, ৰ'দ দি আছে। গামোচাখন লৈ এতিয়া গোমধান ছিঙিম। মই আগৰ ভিডিঅ'টো দেখাইছিলোঁ বাৰু গোমধান ছিঙা, কিন্তু তেতিয়া গোমধানবিলাক কেঁচা হৈ আছিলে, কোমলীয়া হৈ আছিলে, তেতিয়া পুৰি খাব পৰা হৈ আছিলে। পুৰি খাবলৈ বুলি ছিঙিছিলোঁ, এতিয়া গোটেই পকি গ'ল। তাৰপৰা গোটেইবিলাকে ছিঙি দিছোঁ, গছবিলাকো পকি গৈছে, পূৰা বুঢ়া হৈ গৈছে, ৰঙা ৰঙা হৈ গৈছে। বতৰ বেয়া হৈ থকাৰ পৰা গোমধানো ছিঙিব পৰা নাছিলোঁ, যিহেতুকে এতিয়া ৰ'দ দিছে। এতিয়া ছিঙি দিছোঁ, বতৰ ভাল হৈ থাকোঁতে এইটো ছিঙিলে ভাল হৈ থাকিব, নহ'লে গোটেই পূৰা কিছুমান বেয়া হৈ গৈছে। বহুত বেছি গৰম হৈছে আজি জানেনে, চাওকচোন ইমান ৰ'দ দিছে। ৰ'দ দিলেও উপায় নাই, ছিঙিবতো লাগিবই, যিহেতুকে খেতিয়কৰ ছোৱালী ন, খেতিটো কৰিবই লাগিব। এতিয়া ছিঙি মেলি শেষ হৈ গ'ল। এতিয়া একে ঠাইতে গোটাই মেলি এতিয়া চব গুটি গুচাই আছোঁ। চাওক এটা দুটা বেয়া হৈ গৈছে, বৰষুণ দিয়াৰ পৰা এতিয়া গুচাই আছোঁ আৰু গোটেইবোৰে মিলি। গোমধানবোৰো ডাঙৰ ডাঙৰ হৈছিলে বাৰু। এইবোৰ চাওক গুচাই আছোঁ। খজুৱাইছে জানেনে, গৰমত পূৰা গোমধানৰ এই নোমবিলাক লাগিছে, পূৰা খজুৱাইছে। তথাপিও কাম কৰি আছোঁ, উপায়তো নাই। এতিয়া শেষ হৈ গ'ল, চাওক ইমান ধুনীয়া লাগিছে। এনেকৈ বস্তাত ভৰাই দিলোঁ, আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।